নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ বিষয়বস্তু ভিটামিন ভিটামিন হয় কি ভিটামিন কেই প্ৰকাৰৰ আৰু ভিটামিনৰ অভাৱত কি ৰোগ হয় এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে জনা যাব যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন তেতিয়াহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে নটিফিকেশন বেল আইকনটো ক্লিক কৰিব নাপাহৰিব এতিয়া ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে ভিটামিন কি হয় সেইখিনি জানি লৈছো ভিটামিন ইংৰাজী প্ৰতিশব্দ ভিটামিনছ আহাৰৰ জীবিত উপাদানে প্ৰতিষেধক হিচাপে কাম কৰে অৰ্থাৎ আমাক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰি ৰাখে সেইবিধ হৈছে খাদ্যপ্ৰাণ বা ভিটামিন ভিটামিনৰ আন এটা নাম খাদ্যপ্ৰাণ ভিটামিনে আমাক বিভিন্ন ৰোগৰ পৰা কি কৰি ৰাখে ৰক্ষা কৰি ৰাখে আৰু প্ৰতিষেধক হিচাপে ই কাম কৰে লৈছো ভিটামিনৰ বৈশিষ্ট্য জীৱদেহৰ স্বাভাৱিক পুষ্টি বৃদ্ধি প্ৰভূতি অত্যাৱশ্যকীয় জীৱন প্ৰক্ৰিয়া সুস্থভাৱে সম্পাদনৰ বাবে ভিটামিন অপৰিহাৰ্য ভিটামিনৰ প্ৰধান উৎস হ'ল উদ্ভিদ বা প্লান্ট খাদ্য বেছি সিদ্ধ কৰিলে নাইবা শুকালে অধিকাংশ ভিটামিন বিনষ্ট হয় ভিটামিনবোৰক ইংৰাজী বৰ্ণমালাৰ আখৰ কিছুমানৰ দ্বাৰা নামকৰণ কৰা হয় যেনে ভিটামিন এ বি চি ডি ই আৰু কে এতিয়া লৈছো ভিটামিনযুক্ত খাদ্য আৰু ইয়াৰ উপকাৰিতা বিভিন্ন ভিটামিনে বিভিন্ন প্ৰকাৰে সহায় কৰে ভিটামিন এ যুক্ত খাদ্যই দৃষ্টিশক্তি অটুট ৰাখে মাছ মাংস কণী গাখীৰ সেউজীয়া শাক-পাচলি ফল-মূল আদিত ভিটামিন এ থাকে ভিটামিন বি যুক্ত খাদ্যই স্নায়ু সবল ৰাখি সঞ্চালনত সহায় কৰে চাউল বুট মাহ শাক-পাচলি ফল-মূল গাখীৰ আদিত ভিটামিন বি থাকে ভিটামিন চি যুক্ত খাদ্যই শৰীৰ গঠনত সহায় কৰে শৰীৰ সবল কৰে শাক-পাচলি ফল-মূল আদিত ভিটামিন চি থাকে ভিটামিন ডি যুক্ত খাদ্যই হাড় দাঁত আদিৰ গঠন আৰু মজবুত ৰখাত সহায় কৰে মাছ মাংস কণী গাখীৰ আদিত ভিটামিন ডি থাকে সূৰ্যৰ পোহৰৰ পৰাও ভিটামিন ডি পোৱা যায় ভিটামিন ই যুক্ত খাদ্যই শৰীৰৰ কোষ গঠনত সহায় কৰে এইবিধ খাদ্যই গাৰ ছাল নিমজ হোৱাটো সহায় কৰে কণী সয়াবিন বন্ধাকবি আমলখি আদিত ভিটামিন ই থাকে ভিটামিন কে যুক্ত খাদ্যই ৰক্ত উৎপাদন কৰে আৰু ৰক্ত ক্ষৰণ বন্ধ কৰে গাখীৰ মাখন ব্ৰকলি সেউজীয়া শাক-পাচলি ফল-মূল আদিত ভিটামিন কে থাকে আৰু ইয়াৰ দ্বাৰা এটা কথাই প্ৰমাণিত হ'ল যে ভিটামিনৰ প্ৰধান উৎস হ'ল শাক-পাচলি বা উদ্ভিদ অৰ্থাৎ শাক-পাচলি প্ৰতিটো ভিটামিনতে পোৱা যায় আৰু শাক-পাচলি খোৱাটো আমাৰ শৰীৰৰ কাৰণে অতি দৰকাৰী খাদ্য ভিটামিনৰ অভাৱত হ'ব লগা কিছু ৰোগ ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমি যায় আৰু কুকুৰি কণা ৰোগ হয় ভিটামিন বিৰ অভাৱত বেৰি বেমাৰ হয় ইয়াৰ ফলত মাংসপেশীবোৰ দুৰ্বল হয় ভিটামিন চিৰ অভাৱ হ'লে দাঁতৰ আলুৰ পৰা তেজ ওলায় আৰু দাঁতৰ আলু উখহে ভিটামিন ডিৰ অভাৱত হাড়ৰ গঠন দুৰ্বল হয় ইয়াৰ অভাৱত সাধাৰণতে কেঁচুৱাৰ পয়ালগা বেমাৰ হয় হাড় কোমল আৰু বেকা হয় ভিটামিন ইৰ অভাৱৰ বাবে মাংসপেশীৰ বিকাৰ হয় ভিটামিন কেৰ অভাৱত শৰীৰত কটা চিঙা হ'লে সোনকালে তেজ বন্ধ নহয় ভিডিঅ'টোৰ জৰিয়তে কেইটামান আৰু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিব বিচাৰিছোঁ আমি খাদ্য খালেই নহ'ব ই ভালদৰে হজম হ'বও লাগিব আৰু তাৰ বাবে কেইটামান সু অভ্যাস গঢ়ি তোলাটো অতি প্ৰয়োজনীয় সেয়েহে কেইটামান কৈ দিয়া গৈছে এবাৰতে বেছি আহাৰ নাখায় আহাৰ নিৰ্দিষ্ট সময়ৰ মূৰে খাব লাগে আহাৰ ভালদৰে চবাই খাব লাগে লৰালৰিকৈ কেতিয়াও আহাৰ খাব নালাগে বেছি ভাগৰ লাগিলে আহাৰ খাব নালাগে খাই উঠি লগে দৌৰিব বা ব্যায়াম কৰিব নালাগে সদায় সেউজীয়া শাক-পাচলি খাব লাগে প্ৰয়োজনতকৈ বেছি পৰিমাণে খাদ্য খাব নালাগে খোৱাৰ আগতে সদায় পৰিষ্কাৰ পানীৰে হাত মুখ ধুব লাগে Thank you for watching.